Hey guys, আজি ভাবিলো কি ব্লগ এটাকে বনাও। আজি ভাল খবৰ এটাও আছে। আজি কি হ'ব গম পাইনে? আজি আহিব আমাৰ ট্ৰেক্টৰ। খেতি চেতি শেষ হোৱাৰ পিছত আহিছে ট্ৰেক্টৰখন। খেতি চেতি শেষ হোৱাৰ পিছতহে আহিছে বাৰু। ট্ৰেক্টৰ আজি আহিব, একদম ফূৰ্তি লাগিছে। আজি ট্ৰেক্টৰখন আহিব। ব'লক আমি ট্ৰেক্টৰখন বিভূতিকাহঁতে আনিবগৈ। ট্ৰেক্টৰখন চাম ব'লক। আজি এতিয়ালৈকে অনা নাই বাৰু, আনিবলৈ গৈছেহে ট্ৰেক্টৰখন। আনিব আৰু অলপ দেৰি পিছত আনিব আৰু তেতিয়ালৈকে আমি ৰখি দিওঁ ব'লক। আমাৰ ট্ৰেক্টৰখন আহি পালেহি। এয়া চাওক আগপিনৰ পৰা কেনেকুৱা ধুনীয়া লাগিছে চাবলৈ, আৰু পিছফালৰ পৰা কেনেকুৱা লাগে বা ভালে লাগিছে বাৰু ট্ৰেক্টৰখন। এতিয়া আমি নমাম বাৰু। ব'লক আমি নমাওঁগৈ। চাওক ট্ৰেক্টৰখন অকণমান ভালকৈ দেখুৱাই দিছোঁ। আপোনালোকে ক'বচোন ট্ৰেক্টৰখন কেনেকুৱা লাগিছে, কমেণ্ট ছেকশ্যনত জনাব বাৰু। এতিয়া ট্ৰেক্টৰখন নমাইছে। এতিয়া কাঠডাল ভাঙিলে ভাঙিলেই নেকি, কিবা ভাঙিলে হপায়। পানী টেপটো ভাঙিবই লৈছে। ফুটাই ঠেলিছে, যোৱা নাছিল, ফচি গৈছে। বিভূতি কাকাই ট্ৰেক্টৰখন ঘৰলৈ লৈ গৈছে। আইতাই পানী দিছে চকাকেইটাত। আৰু নিয়ম কৰিছে চকাকেইটাত দি। আজি আহিব চাইকেল, আমাৰ চাইকেলো আহিব। ট্ৰেক্টৰ আহিলে অলৰেডি, আৰু এতিয়া চাইকেল আহিব। মোৰ বৰ্তাৰ ল'ৰাই কিনিছে চাইকেল। এতিয়া অলপ দেৰিৰ পিছত চাইকেলখন আনিব। মই নগ'লোঁ, দাদা গৈছে আৰু বৰমা গৈছে আৰু বিভূতি কাকা গৈছে। বিভূতি কাকাহঁতে আনিব চাইকেলখন। ব'লক আমি চলাম, অলপ টাইম চলাম। ট্ৰেক্টৰখন আনিলেনো কি হ'ব, মই চলাব নাজানোৱে। চাইকেলখনটোতো চলাব জানো এটলিষ্ট। সেইখন আৰু ফূৰ্তি লাগিছে চাইকেলখন আনিবৰ কাৰণে, বহুত ফূৰ্তি লাগিছে। আনিব, তাৰপিছত আপোনালোকক লগ পাইছোঁ। হেই গাইছ, আপোনালোকে হপাই ট্ৰেক্টৰখন দেখিলে, আৰু এতিয়া আহিব আমাৰ চাইকেলখন। মোৰ নহয়, মোৰ দাদাৰ। মোৰ মানে কষ্ট বুলি কয়। মোৰ বৰ্তাৰ ল'ৰা হয়, মোৰ দাদা হয়। মই দাদা বুলি মাতো তাক। গাইজ, চাইকেলখন আহি পালেহি। এইখন কষ্টপ কাকাৰ চাইকেল। গ্ৰেচে লগোৱাই থোৱা আছে। মই চলাই দেখুৱাইছোঁ, দাদা নোলাই কাৰণে। চলাই ভাল লাগিলে দেই। চাইকেলখন ভালেই হয় চলাবলৈ। Hey guys, মই ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।